Hi guys, good morning. কি খবৰ? খবৰ নিশ্চয় ভাল। ইয়া দেউতা কাম কৰি আছে। দেখিছে মূলিয়া এজন দেউতা পাবলৈ কিমান সৌভাগ্য হ'ব লাগিব। আচলতে মানে কি হয়, মা আৰু দেউতা একচুৱেলি ভালেই। ইয়াৰ আমাৰ দেউতা কাম কৰি আছে। তই কি বনাইছে দাদা? কি বনাইছে? বাঁহৰ ঝাৰু বনাইছে। আজি কিলে ক'ত থলে? দেউতাই শুকাই দিছে। বোৱাৰীক কষ্ট দেখি দেউতাই ঝাৰু বনাইছে। আনকালে মানে কিনি আনো, এইবাৰ কিনি আনিব নোৱাৰিলোঁ মানে কি হ'ল, মানে বজাৰত ওলোৱাই নাই। দেউতা মানে 2-3 সপ্তাহ গ'ল বজাৰলৈ, তো বজাৰত মানে দেউতাই নাপালে। তো সেইটো কাৰণে দেউতাই ক'লে, তুমি ন আকৌ বাৰীত যাওঁ বুলি কৈ ন আকৌনো কেলৈ আহিলা আগফালে? হা, এই আৰু পাঠক ক'ত গ'লা? লুকাই থাকিলা যে। এই পাঠক মানুহজনে মোক কৈছে, মই তোমাক কৰা নাই নহয়। সেইটো বস্তাটো ৰ'দত দিব লাগে নহয়, পাহৰি আছোঁ। বেটাই মানে ৰাতি পেচাব কৰেতো, মানে পেচাব কৰা গোন্ধাইছে। তো বস্তাটো মানে মই ধুই দিছোঁ, ধুই পিছফালে মেলি দিওঁ। মানে যেতিয়া ৰ'দ ওলাই মই আগফালে মেলি দিওঁ। এতিয়া মানুহজনক কৈছোঁ, তোমাৰ কি দৰকাৰ? মোৰ মানুহজন মানে ইমান হিংসা কৰিয়া পেটকুলি। এইটো পাহৰি গৈছোঁ ৰ'দত দিবলৈ। ৰ'দত দেউতা ইয়াত আন গৈছে। ক'ত দিব ৰ'দত? এইডোখৰ হেৰি কৰিলে, গুঠিলে, মুখি দিলে, মুখিলে কালি। দেখিছে, চবৰে এনেকুৱা এজন দেউতাক পাবলৈ কাৰণে কৃপা কৰক। আচলতে মই ইটো জন্মত চাগে কিয় ভাল কাম কৰিছিলোঁ চাগে, তো সেইকাৰণে মানে মোৰ দেউতা আৰু মা বহুত ভাল পাইছোঁ। কিন্তু মোৰ মানুহজন এনেকুৱা জমনে মানে কি, তেখেতে বেয়া পায় এইবোৰ। তেখেতে বাৰী যাম বুলি কয়, মানে এতিয়া আহি দিছে। এতিয়া মোক কৈছে কি কাম কৰি আছা? তেখেতে বহুত বেয়া পায় মানে এইবোৰ ওলাই থাকে। তেখেতে এতিয়া দোকানত বহি আছে। তোমাক দেখাম নে? আজি টেঙা খাব লাগিব। কেলে? নহয়, ধান কাটিবলৈ যাম। টেঙা অলপ খাই আহোঁগৈ তাত। আজি টেঙা খাব লাগিব। টেঙা এটা ছিঙি দুটা ছিঙি আনিবাগৈ। মা, নাতি আৰু আইতাক শুই আছে, বেয়া শুই আছে। ৰাতি বেয়া শুইছে আমাৰ মাক। বেলেগ আৰু আইতাক আৰু নাতিয়েক বুলি ক'লে সঁচা চবৰে মৰমটো। সেইকাৰণে মানে মা আৰু বেটা শুই আছে। তো এতিয়া বেটা শুই আছে মানে মই অকণমান ৰেষ্ট পাইছোঁ। তো যাম। পিছফালে দেখিছে কাপোৰ, বেটাৰ কাপোৰ, মানুহজনৰ কাপোৰ, মোৰ কাপোৰ একেটা আনাতে থৈ দিওঁ। তো কি মানে এনেকৈ আছোঁ আৰু। তো কালি মানে কি হ'ল, কালি গধূলি বাইদেউ এগৰাকী মানে ধান কাটিব মাতি হৈছিলে। তাৰপিছত মানুহজনক ক'লোঁ, মই বোলো ধান কাটিব যাম। তেতিয়া মানুহজনে ক'লে, তোমাক মই ঘৰতে মানে ঘৰত থাকিলোঁ বহুত দিন, তো ঘৰতে এদিনো ধান কাটিব নিদিলোঁ। এতিয়া ক'তো তাত ধান কাটিব দিম। উঠিলে? উঠাই দিলা।
আহা আমাৰ কক মানুহ উঠিলে দেই এতিয়া ন কক মানুহ উঠিলে কি কৰিব এতিয়া আহা মই উঠাই দিলো বাই বাই পিছত লগ পাই থৈ দি বাই বাই